অসম পুলিচৰ আজি প্ৰথমটো দিন আৰু এই আপোনালোকে দেখি আছে ছোৱালীৰ 1600 মিটাৰ 8 মিনিটত কমপ্লিট কৰিব লাগে। এয়া দৌৰি আছে, আৰম্ভ হৈ গৈছে যিহেতু ডিব্ৰুগড় জিলাৰ মানকটা ফিল্ডত অনুষ্ঠিত হোৱা আসাম পুলিচৰ কনষ্টেবল ডিপাৰ্টমেণ্টৰ এয়া দৌৰি আছে ধুনীয়াকৈ সকলোৱে দেখি আছে আপোনালোকে। এয়া আপোনাৰ অকণমান ফাষ্ট কৰিছে ছোৱালীবোৰ, যিহেতু প্ৰথম দিন অকণমান সময় লাগিলে, কিন্তু এয়া চব এই নীলা পিন্ধা ছোৱালীজনী প্ৰথম এয়া প্ৰথম ফাৰ্ষ্ট ৰাউণ্ডটো ধুনীয়াকৈ গৈ আছে। আপোনালোকে দেখি আছে তেওঁলোকে ভালকৈ দৌৰি আছে। আৰু যিহেতু আজি ডিব্ৰুগড় জিলাৰ প্ৰথমটো ৰাউণ্ড শেষ হোৱাৰ পাছত এয়া আমাৰ ছেকেণ্ডটো বেচ দৌৰি আছে। 10জনীকৈ ছোৱালী দৌৰাই আছে আৰু যিহেতু ভাল লাগিছে। আগতে প্ৰথম এখন ফিল্ড আমাৰ ঠিক হোৱা নাছিলে, খনিকৰ যিটো পুলিচ হিচাপ আছে সেইখন ফিল্ড ঠিক হৈছিলে আমাৰ বাবে ডিব্ৰুগড় জিলাৰ বাবে। কিন্তু এইখন ফিল্ড কৰিলে মানকটা পূজা ফিল্ড বুলি কয়, এটা দুৰ্গা পূজা পতা হয়। যিহেতু আমি বহুত ভাল পাইছোঁ, যিহেতু এখন ফিল্ড মানে আমাৰ কাৰণে বহুত ভাল হয় কৰিবলৈ। আৰু আমি ভাবিছোঁ আমাৰ ডিব্ৰুগড়বাসী, ডিব্ৰুগড় সকলো ল'ৰা ছোৱালীয়ে ভাবিছে যে এইখন ফিল্ড হোৱাৰ পিছত আমাৰ ভালকৈ আমি এক্সামটোত দৌৰিব পাৰিম। আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো চাই আৰু ছাপোৰ্ট কৰে সকলোকে। আৰু নেক্সট যাৰ আছে তাক সকলোকে মই এয়া চব ছেকেণ্ড ৰাউণ্ডৰ তাই প্ৰথমৰ পৰা একেবাৰে প্ৰথমতে দৌৰি আছে। যিহেতু তাই স্পীডটো ধুনীয়া দিছে, ধুনীয়া দৌৰি আছে। যিহেতু আকৌ নেক্সট 28 তাৰিখলৈকে আছে চাগে, 29 তাৰিখলৈকে আছে ছোৱালীখিনি। তাৰপৰা ল'ৰাৰ আৰম্ভ হ'ব। ল'ৰাৰ 3200 মিটাৰ 14 মিনিটত কমপ্লিট কৰিব লাগিব, যিহেতু ল'ৰাৰ বাবে বহুত টাফ। আৰু মেইন কথা ক'বলৈ গ'লে ছোৱালীৰ 4 পাক, মানে আমাৰ ইয়াত 400কৈ দৌৰাইছে, এপাকত 400 আৰু 1 পাকত আপোনাৰ 400 হয়। তেতিয়া ছোৱালীৰ 4 পাক দিবলৈ দিছে। এতিয়া ক'বলৈ গ'লে ছোৱালীৰ 2 পাক কমপ্লিট হৈ গৈছে, দৌৰি আছে। যিহেতু যোনে যিমান পাৰে যি জান লগাই দিছে। আৰু আমি এতিয়া ক'বলৈ গ'লে বহুত কষ্ট কৰিবলগীয়া হৈছে। দুখীয়া ল'ৰা হওক, যিহেতু দুখীয়া ল'ৰা বাবে বহুত কষ্ট কৰোঁ, যিহেতু এখন ঘৰৰ পৰা উঠি আহে। এয়া চব দৌৰি আছে কিমান ধুনীয়াকৈ। এইজনী চব তেওঁ নীলা পিন্ধা ছোৱালীজনী, তাই ধুনীয়াকৈ দৌৰি আছে। এতিয়াও তাই প্ৰথমতে আছে, তাই ধুনীয়াকৈ দৌৰি গৈ আছে। যিহেতু ভাল লাগিছে। আজি এইখন লাইভ চাই আছোঁ, আশা কৰিছোঁ সকলোৱে চাই ভাল পাব। এই বাইদেউগৰাকী ধুনীয়া দৌৰি আছে। তেওঁ মানে কি হ'ল, অকণমান জোৰটো কমাই দিলে আৰু অকণমান আমি ছাপোৰ্ট কৰিছোঁ জোৰ দিবলৈ, যিহেতু তেওঁ মানে এজন তথাপিতো ভাল দৌৰিছে। এয়া চব প্ৰথমৰ পৰা একদম প্ৰথমতে দৌৰি আছে, তাই ভাল দৌৰি আছে। এজনী খেলুৱৈ হ'ব নিচিনা দৌৰি আছে। ধৰা স্পীড দৌৰা মজা। এয়া 3 নম্বৰ কমপ্লিট হ'ব, 3 পাক কমপ্লিট হ'ব তাত। এতিয়া 3 পাক ধুনীয়াকৈ কমপ্লিট হ'ব। এতিয়া এই নীলা পষ্টটো দেখিছে ন, নীলা হেৰিটোত তাতে আপোনাৰ লাষ্ট কমপ্লিট হ'ব। এয়া 3 পাক তাই কমপ্লিট হ'ল। 4 মিনিট 50 ছেকেণ্ডত তাই কমপ্লিট 3 পাক। প্লাছ 1 পাক আছে, অকল এপাক আছে। ধুনীয়াকৈ দৌৰি গৈ আছে।
ডক মজা 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 এই মজা স্পিডত ডক ধুনীয়া ধুনীয়া চব দৌৰি আছে এই আৰক্ষী বিষয়া যিহেতু BSF হয় তেওঁ ঘৰ UP হয় তেওঁ ভালকৈ আমাক কথা কৈ আছিলে ধুনীয়া ধুনীয়া কথা কেইটামান কৈছিলে সেইয়া চব ধুনীয়া লৈছে ধুনীয়া লাষ্ট পাক আৰু আহি আছে নীলা পিন্ধি স্পীডত দৌৰিছে স্পীডত ধুনীয়া ধুনীয়া মজা 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 তাই লাষ্ট কমপ্লিট হ'ব এতিয়া লাষ্ট পাক এইটো তাই লাষ্ট পাক হয় এইটো লাষ্ট পাক স্পীড দৌৰা ভণ্টি স্পীড দৌৰা আৰু ফাষ্ট ফালি দিয়া লাষ্ট কমপ্লিট হ'ব এতিয়া তাই লাষ্ট পাক আছিলে এইটো আমি যিমান পাইছোঁ জোৰ দিছোঁ ক'বলৈ চেষ্টা কৰিছোঁ তাইক স্পীড দৌৰিবলৈ কৈছোঁ আমি যিহেতু তাই এজনী ৰখিও দিলে লাষ্ট পাক হয় এই হালধীয়াজনী লাষ্ট আৰু এপাক আছে য়েল্ল' কালাৰ পিন্ধি থকাজনী কিন্তু নীলা পিন্ধাজনী চবকে পিছ পেলাই আহি গ'ল ধুনীয়াকৈ দৌৰি আছে লাষ্ট সময় এয়া চব তাই কমপ্লিট হৈছে আৰু 6 মিনিট লাগি যায় আৰু ধুনীয়া দৌৰিলে তাৰ 7 মিনিটতকৈ অকণ বেলেগ বেছি লাগিছে টাইম আছে লং ষ্টেপ দ্বিতীয়টো বেষ্ট হয় এইটো আজি এই বাইদেউ ৰখিয়ে দিলে আৰু হোৱাৰ বাবে অকণমান দেৰি হ'ল যিহেতু হয়তো কালিৰ পৰা চব কাম যদি এই পাকতে সোমাই তেতিয়াহ'লে সোমাইছে আৰু আজি ডিব্ৰুগড়ৰ সকলো বাকী আৰু সকলো অল আছাম ভিত্তিত সকলো সোমালে 3জনী সোমাইছে মোৰ ফালৰ পৰা নহয় মই এইটো অকণমান দেৰিকে ভিডিঅ'টো অন কৰিছোঁ ন সকলোকে ভালকৈ এক্সাম দিবলৈ 8 মিনিট খতম গড ব্লেছ ইউ এণ্ড গুড লাক অল গাইজ ভালকৈ দিবা তোমালোকে পৰীক্ষা সকলোৱে যেন দেখিলে